How is the juice? মজাকে নমস্কাৰ হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল মই অজয় সৈনাৰী আপোনালোকক মোৰ ইউটিউব চেনেল AJ81 অন্য এটি নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি বহুত দিন হ'ল বন্ধুসকল কোনো ধৰণৰ ব্লগ আপলোড দিয়া নাই সো আজি ভাবিছোঁ এটি ব্লগ বনাও কিন্তু কন্টেন্ট বৰ্তমান ব্ৰেইনত আহা নাই তথাপি ভাবিছোঁ ঘৰৰ পৰা ওলাই যাওঁ এটা মানে ব্লগ বনাব পাৰো নেকি তো আপোনালোকে একদম শেষলৈকে চাই থাকিব স্কিপ নকৰিব খুব ধুনীয়া এটা ব্লগ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গাইজ আজি হ'ল দেওবাৰ এই দেওবাৰ মানে ক'ত ওলাই যাওঁ কি কৰোঁ তথাপি ভাবিছোঁ আপোনালোকৰ কাৰণে নতুন ব্লগ বনাবলৈ বাহিৰত ওলাব যাওঁ কি হ'ল হাল্লা কৰি আছ গেটতে ল'ৰা কেইজনমান আহিছে চাওঁ কিয় বা ইমান হাল্লা কৰি আছে সিহঁতে গৈ আছো কি হ'ল চাহ ইহঁতৰ হাল্লা কি হৈছে তহঁতৰ কি হ'ল আজি দেওবাৰ হাও বাচ্চা পাতিছো পৰীক্ষা শেষ হৈছে ভাবি আছো আমাক লৈ এটা ব্লগ বনাওক তহঁতক লৈ ব্লগ বনাব লাগিব চাহ লগাই কিডছ পাৰ্টি আহি গৈছে ঘৰত মানে সিহঁতক লৈ বোলে ব্লগ বনাব লাগে চাচোন তো কি কেনেকুৱা ধৰণৰ ব্লগ বিচাৰিছো তোমালোকে আমি খেলাৰ ব্লগ বনাব লাগে তোমালোকক লৈ আমি খেলিলে হ'ব আপুনিও খেলিব লাগিব হয় নেকি চাচোন একদম বিমূৰত পেলালা মানে ইয়াতে আটা হোৱাও আছে মানে আটা মানে নাইতা হোৱাও আছে ভতিজাও আছে নাতি নাতিনী বহুত আছে গোটেইকেইজন ওলাই আহিছে আজি হৈছে দেওবাৰ চ' এই দেওবাৰে অৱশ্যে ক্লাছো নাই সিহঁতক লৈ অকণমান কণ্টেণ্ট এটা মানে পাইছোঁ এতিয়া চ' ভাবোঁ সিহঁতক লৈ কি খেল খেলিব পৰা যায় তে এটা কাম কৰা তোমালোকে বজাৰত যায় মানে 10-15টা মান চকলেট কিনি লৈ আহা ঠিক আছে আগতে তোমালোকে লৈ আহা তো মই তোমালোকক ৰবা এয়া এই 50 টকা আছে 50 টকা লৈ যোৱা 5 টকীয়া চকলেট তোমালোকে 10টা মান লৈ আহিবা হা তাৰপিছত মই ভাবি আছো কি কৰিব পাৰো তোমালোকে হা তে যাই আহাচোন মই ভাবো তোমালোকক লৈ কি ব্লগ বনাব পাৰা দে আহা সিহঁতক চকলেট আনিব দিছো চাওঁ কেনেকুৱা কণ্টেণ্ট বনাব পাৰোঁ তো আপোনালোকে একদম স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব কিবা এটা ধামাকাদাৰ বনাব লাগিব সিহঁতক লৈ চ' গাইজ যিহেতু একদম সৰু সৰু ল'ৰা ছোৱালী সিহঁতে আহি জোৰ কৰি ধৰিছে এতিয়া মই যদি না কৰোঁ সিহঁতে একেবাৰে বেয়া পাব আৰু সিহঁতৰ মনবোৰ ভাগি যাব যিটো সিহঁতৰ অন্তৰবোৰ কোমল চ' চাওঁ কি এটা বনাব পাৰোঁ তো ভিডিঅ'টো আপোনালোকে একদম শেষলৈকে চাব হয়তো চাই ভাল লাগিব আপোনালোকক তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ চকলেট আনছ চাওঁ আহা গোটেইকেইটাই আহা তোমালোকক লৈ এটা মানে ধাচু একদম খুব ধুনীয়া খেলা এটা ভাবি থৈছোঁ মই চাওঁ কি চকলেট আনছ এইটো কি চকলেট নামটো কি হা চাউচি নেকি দে যিয়ে নহওক ৰ'বা দে আহা এই আমাৰ বাচ্চা অৰ্থাৎ কিডছ পাৰ্টি গোটেই আহি পাইছে লগতে চকলেট লৈ আহিছে তো আমি আজি এটা চেলেঞ্জ কৰিব গৈ আছো চেলেঞ্জটো হৈছে মাৰ্বল চেলেঞ্জ না কি চেলেঞ্জ মাৰ্বল চেলেঞ্জ আৰু এই মাৰ্বল চেলেঞ্জত অংশগ্ৰহণ কৰাৰ আগতে বা মাৰ্বল চেলেঞ্জ কৰাৰ আগতে তোমালোকে প্ৰতিজনে নিজৰ নিজৰ পৰিচয়টো দিব লাগিব আৰু কোন স্কুলত পঢ় কোন ক্লাছত পঢ় খুব ধুনীয়াকৈ মোক পৰিচয়টো দিয়া এতিয়া তুমি প্ৰথমে আহা এইটো আমাৰ হৈছে শালপতি অৰ্থাৎ আটা তে তোমাৰ পৰিচয়টো দিয়া মোৰ নাম শ্ৰী হিমাং সূত্ৰধৰ মই গহিয়া গাঁৱত থাকো মই শংকৰদেৱ শিশু নিকেতন গহিয়া স্কুলত পঢ়ো খুব ধুনীয়া দে এইটো তুমি লৈ যোৱা একেলগে পঞ্চম শ্ৰেণীত পঢ়া ঠিক আছে ধুনীয়া দে তুমি একেলগে যোৱা এতিয়া খেলা যায় একেলগে যোৱা এইবাৰ তুমি আহা এতিয়া তোমাৰ পৰিচয়টো দিয়া এতিয়া মোৰ নাম শ্ৰী ৰাজীৱ সূত্ৰধৰ মই পঞ্চম শ্ৰেণীত পঢ়ো মই গহিয়া গাঁৱত থাকো কোন স্কুলত পঢ়া তুমি মই শংকৰদেৱ শিশু নিকেতন গহিয়া স্কুলত পঢ়ো ঠিক আছে দিয়া এইবাৰ তুমি যোৱা নেক্সট তুমি আহা এইটো মোৰ শালপতি হয় দে কোৱা মোৰ নাম দিনেশ স্বৰ্গীয়াৰী মই ক্লাছ 7 ক্লাছত পঢ়ো মই কোন স্কুলত আদৰ্শ বিদ্যালয় চেঙা খুব ধুনীয়া এইটো দে তোৰ পৰিচয়টো দেচোন দে বাপৰে বাবি বেলেগ বস্তু হয় এইটো একেবাৰে তো থা মই ইফালে মাতো ইফালে আহা তুমি আহা এইবাৰ আহা মোৰ নাম শ্ৰী হিমন্ত বৰা মই 5 ক্লাছত পঢ়ো মই স্কুলৰ নাম শংকৰদেৱ শিশু নিকেতন গহিয়া হয় নেকি ইফালে আহা এইটো মোৰ শালপতি হয় মোৰ নাম স্বৰ্গীয়াৰী মই শংকৰদেৱ স্কুলত পঢ়ো মই 4ৰ্থ শ্ৰেণীত পঢ়ো
ঠিক আছে হ'ব দে তোমালোকে আহা দে তোমাৰ নামটো কোৱা মোৰ নাম শ্ৰী কৃষ্ণা বৰা মই শংকৰদেৱ স্কুলত পঢ়ো মই চতুৰ্থ শ্ৰেণীত পঢ়ো আও বঢ়িয়া দে তোমাৰ নামটো কোৱা এইটো মোৰ নাম বিকাশ বৰা অ মই শংকৰদেৱ শিশু নিকেতন গহিয়াত পঢ়ো অ মোৰ গাঁৱৰ নাম হ'ল গহিয়া তোমাৰ গাঁৱৰ নাম গহিয়া এইফালে কি হৈছে দাঁতটো চাওঁ কি হৈছে দাঁতটো কি খাইছে হা পকাই খাইছে ঠিক আছে দে কি খবৰ তোৰ ভাল দে ক হাউ ইজ দ্য জোৰ দে ক হাউ ইজ দ্য জোৰ আই বঢ়িয়া দে বলা এতিয়া ইহঁতক খুব ধুনীয়া মাৰ্বল চেলেঞ্জ কৰিব গৈ আছো মাৰ্বল চেলেঞ্জ এনেকুৱা সিহঁতৰ কাৰণে এয়া হৈছে মাৰ্বল এয়া হৈছে চামুচ আৰু এই হৈছে কপা চ' চাই থাকক শেষলৈকে কি খেলা হ'ব গৈ আছে তো এইটো চোৱা এইখিনি হৈছে তোমালোকৰ যোগাৰ ঠিক আছে মই তোমালোকক খেলাৰ নিয়মবোৰ কৈ আছো ঠিক আছে দে তুমি কিমানটো আহাচোন আহা হিমান কি আছিল তোমাৰ নাম শ্ৰী হিমাংশু হিমাংশুটো তুমি আহা ইফালে তে তোমালোকক প্ৰথমতে মই খেলখন বুজাই দি আছো ঠিক আছে ইয়াতে আছে কেইটা মাৰ্বল গনাচোন মাৰ্বল কেইটা আছে গনাচোন গনা 11টা আছে ন এই 11টা মাৰ্বল আমি টেবুলত থৈ দিম ঠিক আছে তাৰপিছত তোমালোকক চকু বান্ধি দিম চকু বান্ধাৰ পিছত তোমালোকে ল'ব লাগিব চামুচ চামুচেৰে যোনে যিমানটা মানে মাৰ্বল উঠাব পাৰে উঠাই মানে এই সাজটো আনাচোন সেইটো সাজ আনা এইটো সৰু সাজ হ'ব ন ইয়াতে নধৰিব চ' ডাঙৰ সাজ এটা লৈ আহি আছো ৰ'ব এইটো হৈছে ইয়াতে তে লোৱাচোন তুমি লোৱা তোমাক মানে এটা কৰি দেখুওৱা মই তোমাক কৈ আছো ঠিক আছে তোমাৰ চকু বান্ধি দিম তুমি হাতত মানে চামুচটো ল'ব লাগিব এই চামুচেৰে উঠাব লাগিব এটা এটাকে মাৰ্বল যোনে যিমানটা উঠাব পাৰ সিহঁতক মানে ইমানটা চকলেট দিয়া যাব ঠিক আছে তো গোটেই বুজি পাইছ ন গোটেই বুজি পাইছ তো এতিয়া আমি খেলা আৰম্ভ কৰোঁ খেলা আৰম্ভ কৰাৰ কাৰণে হাতত লৈছোঁ এয়া গামোচাৰে চকু বান্ধি দিম তাৰপিছত থাকিব মানে প্ৰত্যেকজনকে 1 মিনিট সময় দিয়া হ'ব ইয়াতে টাইম ৱাচ থাকিব বুজি পাইছ প্ৰত্যেকজনে 1 মিনিটকে সময় পাবা আৰু 1 মিনিটত যিমান পাৰ এই থালত মানে মাৰ্বল ভৰাব লাগিব যিমানটা মাৰ্বল ভৰাব পাৰ সিমানটা চকলেট পাবা ঠিক আছে তো অলপ খেলাটো আমি আৰম্ভ কৰোঁ এয়া হৈছে কপাৰে আটাৰ চকুটো আগতে ঢাকি ল অলপ আগুৱাই আহা তুমি যা এইটো ধৰ এটা হাতে ধৰাছো তুমি ঠিক আছে এইবাৰ এইটো দি দিয়া এইটো ধৰা ঠিক আছে ইমাৰ পালা ন 1 2 3 দিম চাবা উশাহ নিশাহ যেন বন্ধ ন তোমাৰ ঠিক আছে টাইট হৈছে নেকি পাৰবা না এতিয়া ধুনীয়াকে এয়া তুমি লোৱা এই হাতত লোৱা বাতি আৰু এইফালে লোৱা চামুচ তো তুমি অকণ পিছু আহি দেখুৱা বাতি চামুচটো এইটো হৈছে বাতি এয়া হৈছে চামুচ ঠিক আছে এতিয়া মই তোমাক 1 2 3 বেলা না উঠা আগতে ঘূৰবা লাগিব তুমি ঠিক আছে দে ঘূৰি দিয়া এতিয়া ঘূৰি দিয়া ঠিক আছে বঢ়িয়া 3 পাক ঘূৰলা দে এতিয়া মই টাইম ৱাচ আৰম্ভ কৰিম 1 2 3 দিয়া ন ইফালে বহা ইফালে উল্টা হৈছে দে এতিয়া উঠা তুমি যে দে উঠা মাৰ্বল উঠা কিমান পাৰ তুমি দে উঠা কিমানটা পাৰ দিয়াচোন উঠা কিমানটা পাৰ কেইটা উঠিল দুটা 19 ছেকেণ্ড মাত্ৰ গৈছে তোমাৰ বেছি যোৱা নাই চেষ্টা কৰি থাকা কিমান পাৰ দিয়া চেষ্টা কৰি থাকা তিনটা উঠছে দে কেইটা পাৰ দে 30 ছেকেণ্ড আৰু সময় আছে ক'ব নালাগে কথা দিয়া দে কেনেকুৱা আজি ৰবিবাৰৰ খেলা কেনেকুৱা হৈছে তোমালোকৰ দে উঠাই দি থাকা মাৰ্বল ক'ৰবাত যদি পইচা উঠাই দিয়া দে চামুচেদি উঠাব লাগিব ওপৰত উঠাব লাগিব চাইডত নহয় দে উঠা দে থাকব দিয়া এইটো এটা চিটিং হৈছে ন তো এয়া টাইম তোমাৰ পাৰে হৈ গ'ল ষ্টপ দে তুমি চোৱা এতিয়া কেইটা উঠাব পাৰছো তুমি হিমাঙে মাত্ৰ 2টা মাৰ্বল উঠাব পাৰিছে 2টা গতিকে হিমাঙে পাব চকলেট কেইটা 2টা এইটো তুমি চকলেট দে উঠা তুমি উঠি লোৱা চকলেট 2টা ঠিক আছে এইবাৰ হিমাঙৰ পালা গ'ল এইবাৰ কোনে খেলবা আহা কোনে খেলবা এইবাৰ দে আহা তুমি আহা এইবাৰ তোমাৰ পালা
এইবাৰ হৈছে ৰাজীৱ সূত্ৰধৰ ঘূৰাই দিয়া 3 পাক ঘূৰাই দিয়া ঘূৰাই দি ধুনীয়াকে বহে দিয়া ৰাজীৱ সূত্ৰধৰৰ দেটা বহা তোমাৰ টাইম ষ্টাৰ্ট এইবাৰ তোমাৰ ষ্টাইপ দে দে মই উঠা বঢ়িয়া বঢ়িয়া উঠা বঢ়িয়া ধুনীয়া এক ছেকেণ্ড ষ্টপ দে উঠা কেইটা উঠাইছা চোৱাচোন তুমি কেইটা উঠাইছা ই শূন্য এবাৰ নেক্সট কোনে আছে আহা এবাৰ মিজিং এবাৰ বহা তোমাৰ নাম কি মিজিং ঠিক আছে এবাৰ মিজিঙৰ পালা এটা মিজিঙক চকু বান্ধি দিয়া দে মিজিং এবাৰ হৈছে আমাৰ মঞ্চত হৈছে মিজিং সরগিয়ারি 1 2 3 টাইম স্টার্ট উঠাই লোৱা বঢ়িয়া বিনা উঠাইছে তো stop দাদা মিজিং কেইটা উঠাব পাৰলা চাও দুটা উঠাইছে এই বোলে সিটিং কৰি উঠাইছে এটা বুঢ়াৰ শাস্তি অলপ বেলেগ হ'ব তুমি সঁচাকে উঠাইছ না সিটিং কৰছ তো যিয়ে নক যিহেতু তুমি দুটা উঠাইছ তুমি পাবা দুটা চকলেট ন ঠিক আছে এই আলা তোমাৰ পুৰস্কাৰ এইবাৰ এই আমাৰ মঞ্চত দিনেশ সরগিয়ারি তো দিনেশ সরগিয়ারি অকমান ঘূৰাই দে আৰু টাইম মই স্টার্ট কৰো ঠিক আছে দে এয়া 3 পাক হৈ গ'ল এটা লেটস স্টার্ট দিয়া stop হইছে দিনেশ সরগিয়ারি কেইটা উঠাইছে দুটা সিটিং কৰি এটা এসে তিনিটা উঠাইছে এটা দিনেশ সরগিয়ারি দিব লাগিব তিনিটা চকলেট তো ক্রিস্টিনা বড় রেডি হোৱা 1 2 3 টাইম স্টার্ট দে কেইটা উঠিলে দুটা কব নালাগে কেইটা উঠিছে উঠাই থাকো এয়া ক্রিস্টিনা বড় ওয়াও যথেষ্ট ধুনীয়া পারফরমেন্স দি আছে আমাৰ ক্রিস্টিনা বড়ে খুব ধুনীয়া খেলি আছে 1 2 3 stop ক্রিস্টিনা বড় কি না উঠালে 0 আৰু আছে কোনবা খেলব লাগা ই আছে সীমান্ত বড় এইবাৰ আমাৰ মঞ্চত আইছে সীমান্ত বড় 1 2 3 টাইম স্টার্ট stop এটা কেইটা উঠালা তুমি দেখুৱাচোন কেইটা উঠালা সীমান্ত হৈছে শূন্য এইবাৰ কোনে আহিব আমাৰ মঞ্চত বিকাশ বড় না বিকাশ চেত্ৰী বিকাশ বড় একো দেখাব নাই ৰবা তাক ঘূৰাই দিয়া তেতিয়ালে দিয়া 3 পাক ঘূৰাই দিয়া তাৰপিছত টাইম স্টার্ট হ'ব লাহে দিয়া তো এইবাৰ টাইম হৈছে স্টার্ট টাইম হৈ গৈছে স্টার্ট দিয়া stop 2 সেকেন্ড বেশি পাইছো তুমি এবাৰ তো আৰু আছে কোনোবা কন্টেস্ট ঠিক আছে তো আমাৰ আটাইকেইজন প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা হ'ল তো আৰু কোনো প্ৰতিযোগী নাই নতুন সো খেলাখন আমি ইমানতে সমাপ্ত কৰিলো যেহেতু আটাইকেইজনে সৰু ল'ৰা আমি হয়তো পুৰস্কাৰ হিচাপে যোনে যিমান জিতিছে সেইটো দিছো কিন্তু আটাইকেইজনকে তাৰ লগতে আৰু আটাইকেইজনকে এই পুৰস্কাৰটো দিয়া যাব কাৰণ নহলে হয়তো সৰু ল'ৰা ছোৱালী হয়তো মনবোৰ বেয়া হৈ যাব সিহঁতক উৎসাহ দিয়াৰ কাৰণে মই আটাইকেইজনকে প্ৰতিজনকে এই পুৰস্কাৰটো আগবঢ়াইছো কিমানটা তুমি ভাগ কৰি দিয়া মিজিং ভাগ কৰি দিয়া গোটেইকেইজনকে ভাগ কৰি দিয়া প্ৰত্যেককে একটা দি দিয়া ধুনীয়াকে
মোক নালাগে এয়া তুমি খাইছ দিয়া দিয়া তো সিহঁতে মোকো দিলে মৰমতে আটা বুলি ককা বুলি চ' মই লৈলোঁ এতিয়া কথা হ'ল আজিৰ এই কিডছ পাৰ্টিৰ চেলেঞ্জ মাৰ্বল চেলেঞ্জ ভিডিঅ' চাই আপোনালোকৰ কেনেকুৱা লাগিল যদি আপোনালোকৰ চাই ভাল লাগিছে তো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আকৌ পুনৰ নতুন এটি ব্লগত লগ পোৱাৰ আশাৰে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই